নমস্কাৰ বন্ধুসকল, স্বাগতম জনালোঁ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে। এইটো ভিডিঅ'ত আমি কেইটামান ইম্পৰ্টেণ্ট জিকে আলোচনা কৰিম, যিকেইটা অসম পুলিচ হওক বা অন্যান্য যিকোনো এক্সামৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব আৰু যদি ভাল লাগে লাইক এটা কৰিব। তেতিয়াহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো কুৱেশ্যন, প্ৰথম অসম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয় ক'ত আছিল? সময় আৰম্ভ। উত্তৰ শিৱসাগৰত। শিৱসাগৰত অসমৰ প্ৰথম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয় আছিল। কুৱেশ্যন, চীনা পৰিব্ৰাজক হিউৱান চাঙে কামৰূপ ভ্ৰমণ কৰাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? সময় আৰম্ভ। উত্তৰ ভাস্কৰ বৰ্মন। কুৱেশ্যন, ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? সময় আৰম্ভ। উত্তৰ 1826 চনত। কুৱেশ্যন, শ্বিলং কেতিয়াৰ পৰা অসমৰ ৰাজধানী হয়? শ্বিলং কেতিয়াৰ পৰা? উত্তৰ 1964 চনত। কুৱেশ্যন, কোনজন আহোমৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? সময় আৰম্ভ। উত্তৰ স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত। কুৱেশ্যন, নৰ্থ ইষ্ট পুলিচ একাডেমী ক'ত অৱস্থিত? নৰ্থ ইষ্ট পুলিচ একাডেমী উত্তৰ শ্বিলঙত অৱস্থিত। কুৱেশ্যন, জিলা এখনৰ মুখ্য পুলিচ বিষয়াজন কোন? সময় আৰম্ভ। উত্তৰ আৰক্ষী অধীক্ষক SP। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰিব আৰু ভিডিঅ'টো শেষলৈ চাব স্কিপ নকৰাকৈ। কুৱেশ্যন, গছৰ পাত সেউজীয়া হোৱাৰ কাৰণ কি? সময় আৰম্ভ। উত্তৰ ক্ল'ৰ'ফিল। কুৱেশ্যন, বায়ুমণ্ডলৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি? সময় আৰম্ভ। উত্তৰ বেৰ'মিটাৰ। কুৱেশ্যন, কোনটো বেমাৰ ভাইৰাছৰ পৰা নহয়? কোনটো বেমাৰ ভাইৰাছৰ পৰা নহয়? উত্তৰ টাইফয়েড। কুৱেশ্যন, সাধাৰণতে মানুহৰ তেজৰ pH মাত্ৰা কিমান? উত্তৰ 7.35 পৰা 7.45। কুৱেশ্যন, তেজ গোট নমৰা সমস্যা কি ভিটামিনৰ অভাৱত হয়? উত্তৰ ভিটামিন K'ৰ অভাৱত। কুৱেশ্যন, অসমৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ জিলাখন হৈছে? সময় আৰম্ভ। উত্তৰ কাৰ্বি আংলং। অসমৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ জিলাখন হৈছে কাৰ্বি আংলং। মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ আছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিঅ' পাই দেখিবলৈ। আৰু ভিডিঅ'টো বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব যাতে সকলোৱে পায়। ভিডিঅ'টো শেষলৈ চাব পাৰে। ধন্যবাদ। জয় হিন্দ।